ৰাজ্যৰ বজাৰসমূহত এতিয়া পুৱাৰ পৰা গ্ৰাহকৰ ভিৰ। উৰুকাৰ দিনটোত লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে বিভিন্নজন ওলাই আহিছে বজাৰলৈ। নাজৰাৰ শিমলুগুৰি বজাৰত পুৱা 5 বজাৰ পৰা মাছৰ বজাৰ ভিৰ। নিজৰ মনৰ পচন্দৰ মাছবিধ লবলৈ এতিয়া উৰুকাৰ বজাৰত ভিৰ বহুজনৰ। শিমলুগুৰি বজাৰত ওলাল সৰ্বাধিক প্ৰায় 30 কেজি ওজনৰ মাছ। নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। আহিছোঁ আৰু মাছ ল'বলৈ। আমাৰ এই শিমলুগুৰি আমাৰ বচা গাঁও পৰে। মাছ লৈছোঁ, বাহু মাছ 5 কেজি। দামটো বিহু বজাৰত দাম থাকিবই, কি কৰিব এতিয়া উপায় নাই নহয়। তেওঁলোকেও আনিছে ব্যৱসায় কৰিবলৈ। আমি বাহু মাছ লৈছোঁ, 500 টকাকৈ কেজি কৈছে। এই আমি বেছি নাই, 12 ঘৰমান মানুহ আছে, 5 কেজিমান লৈছোঁ আৰু। বিহু আয়োজন চলিছে। ৰৌ, বাহু, চিতল। বিক্ৰী বাৰ্তা ভালে চলিছে। আজি 25-30 হাজাৰ টকা বিক্ৰী হোৱাৰ চান্স আছে। প্ৰতি বছৰে আহে। এতিয়া বাহু, ৰৌ, চিতল আদি খৰিয়া চব আছে আৰু। ডাঙৰ মাছ কি আনিছে? ডাঙৰ বাহু আহিছে। ঘৰত বিহু আয়োজন চলিছে? চলিছে। আজি এই মাছ মুঠতে কিমান দামৰ পৰা আছে? 800-700। কিমান কেজি ওজনৰ ডাঙৰ আহিছে? আপোনাৰ 22 কেজি ওজনৰ ডাঙৰ আহিছে।